জলফাই কেইটামান আনি থোৱা আছিলে, পকিলে। দুটামান আমলখিও আনি দিছিলে। তাৰপিছত 5টা ৰহদৈ আছিলে বাৰীৰ। আটাইকেইটা মিলাই কিবা এটা কৰোঁ বুলি ভাবিলোঁ। দিনত আজি কলেজত ধান দালোঁ। তাৰপিছত পাছবেলা পৰীক্ষা আছিল। আমাৰ NEP 3rd চেমৰ পৰীক্ষা চলাই আছোঁ। পৰীক্ষা চলালোঁ, তাৰপিছত ঘৰলৈ আহিলোঁ। আহি ভাবিলোঁ কিবা এটা কৰা যাওক। সেয়ে জলফাইবোৰ ঠাৰি গুচাই লৈ অকণমান বেয়াবিলাক কাটি উলিয়াই পেলালোঁ। তাৰপিছত এনেকৈ স্পাইৰেল কাট এটা দিলোঁ। সদায় আৰু একেধৰণে কিমান কাটি থাকিম, নহয় জানো? অকণমান দেখিবলৈ বেলেগ হ'ব নেকি বুলি ভাবি এনেকৈ কাটিলোঁ। গোটেইখিনি জলফাই কাটি ল'লোঁ। পকা জলফাই নহয়, কাটিবলৈ বিশেষ অসুবিধা নহয়। আৰু জলফাই সদায় মই পকাইহে বনাওঁ, কেঁচা জলফাই নবনাওঁ আচাৰ। পকা জলফাইৰ গোন্ধ এটা আছে, সেই গোন্ধটো বৰ ভাল লাগে, খাবলৈও সোৱাদ হয়। এনেকৈ গোটেইখিনি জলফাই মই কাটি ল'লোঁ। কিমান হ'ব আৰু 1 কেজিমান হ'ব চাগে। তাৰপিছত চচপেন এটাত পানী উতলালোঁ। অলপ উতল অহাৰ লগে লগে দালচেনি কেইটুকুৰামান দিলোঁ, যাতে গোন্ধটো সোমাই। আমলখি কেইটা ইয়াত ভাপত দিলোঁ। ঢাকি দিব লাগে। অকণমান 2-3 মিনিটতে সিজি যায়। সেইখিনি সময়তে মই এই মিক্স যিটো মছলা আৰু আমাৰ আচাৰত দিয়া যিটো কমন মছলা, সেইকেইটা মই এনেকৈ টপতাই ল'লোঁ। তাতে 3টা ভোট জলকীয়া দিলোঁ। ঘৰতে মই শুকুৱাইছিলোঁ। শুকান ভোট জলকীয়া 3টাও তাতে দি গৰম কৰি ল'লোঁ। আৰু গোটেইখিনি একেলগে মিক্সিত আধা গুড়ি কৰি ল'লোঁ। একেবাৰে পাউডাৰ কৰিব নালাগে। এইকেইটা দেখিলেনে সিজিলে? এনেকৈ আপোনালোকে ষ্টিক এডালেৰে খচি চাব পাৰে। যদি ষ্টিকডাল সোমাই গৈছে জানিব আৰু হৈ গৈছে। এইখিনি মই গুড়ি কৰি ল'লোঁ মছলাখিনি। ক'লা নিমখ অলপ লৈছোঁ, পিংক চল্ট অলপ লৈছোঁ, অলপ আমাৰ যিটো কাশ্মীৰী জলকীয়া সেইটোৰ গুড়ি ল'লোঁ, জালুকৰ গুড়ি অকণমান, কালা জিৰা কেইটামান লৈছোঁ, আৰু মই পিচি লোৱা মছলাখিনি আছে। তাৰপিছত এনেকৈ আমলখিকেইটা কাপোৰ এখনত মেলি ফেনত দি দিলোঁ। পিটিকি দিলে ভাঙি যায়, এনেকৈ দেখিছেনে? এনেকৈ ভাঙি ভাঙি গুটিখিনি উলিয়াই ল'ব লাগে। গোটেইবোৰ এনেকৈ পিটিকি পিটিকি মই গুটিবোৰ উলিয়াই ল'লোঁ। এই ধৰণে গুটিখিনি ইয়াৰ পৰা উলিয়াই পেলাব লাগে। দেখিবলৈ ফুলপাহৰ নিচিনা লাগিছে নহয়? এই কৰ্দৈকেইটা এনেকৈ চকলিয়াই লৈ পেলাই মই ষ্টিলৰ কাঁহী এখনত মেলি কমকৈ গেছটো জ্বলাই তাৰ ওপৰত অলপ সেকিলোঁ। এনেকৈ সেকিলে অকণমান তাৰ কেঁচা কেঁচা গোন্ধটো যায়গৈ আৰু বেয়া হোৱাৰো সম্ভাৱনা নাথাকে। জ্বলাই পেলাব নালাগে, আৰু অলপ অলপ সেকিব লাগে। সেকাৰ পাছত মই গেছটো অফ কৰি দিলোঁ। ইতিমধ্যে অন্য এখন কেৰাহীত চকলিয়াই লোৱা গুড় ল'লোঁ। 5-6 চামুচমান লৈছোঁ। এই হেতাখনেৰে লৈছোঁ আৰু 5 হেতামান। আন্দাজ কৰি ল'ব আৰু বস্তুখিনি যিমান আছে। মই ইমান জোখ মাখত নবনাওঁ, আচলতে আন্দাজত বনাওঁ গোটেইবোৰ। বহুতে কাপ হিচাপ কৰে বা ওজনত হিচাপ কৰে, মই তেনেকৈ নকৰোঁ। মই আন্দাজটোতে কৰোঁ। এনেকৈ দেখিলে গুড়খিনি দিয়াৰ লগে লগে গলিবলৈ আৰম্ভ কৰিছে। ইয়াতে অকণমান 3-4 চামুচমান সৰু চামুচেৰে পানী দিব, আৰু লগতে অকণমান নেমু চেপি দিব। তেতিয়া গুড় সোনকালে টান হৈ যোৱাৰ ভয় নাথাকে। গুড়খিনি ভালকৈ গলি উতলিব তেতিয়া তাতে মই আমলখিবিলাক দি দিম। এয়া আমলখিখিনি দি দিলোঁ, আৰু এইখিনি ভালকৈ এই গুড়তে উতলাই উতলাই অকণমান সিজাব লাগিব অলপ সময়। তাৰমানে গুড়ৰ পানীটো আমলখিৰ ভিতৰত ভালকৈ সোমাব লাগিব। ঢাকনি লগাই দিব। এনেকৈ সিজাই থাকিব লাগে। আৰু ৰঙচুৱা হৈ পেলাই যেতিয়া গুড়খিনি অকণমান ডাঠ হ'বলৈ আৰম্ভ কৰে, বা আমলখিবোৰত গুড়বোৰ সোমাইছে যেন অনুভৱ হয়, তেনেকুৱাতে ধৰক এই জলফাই আৰু কৰ্দৈখিনি মই দি দিছোঁ ইয়াত। এইবিলাক পকা বস্তু নহয়, সেইকাৰণে
আমলখিৰ লগতে দিয়া নাই, অলপ দেৰিকৈ দিছোঁ। এইখিনিতে মই 3 চামুচ এই চামুচখনেৰে চেনি দি দিলোঁ। আৰু সিজাৰ সময়খিনিত মই ৰৈ থাকিব নোৱাৰোঁ, মই পান এখন খাই লওঁ দেই। তাৰপিছত মছলাখিনি দিলোঁ। কিছু সময় সিজোৱাৰ পাছত গোটেই মছলাখিনি ভালকৈ লৰাই চৰাই আকৌ ঢাকনি দি পেলাই ইয়াক থৈ দিব লাগিব। কিছু সময়ৰ মূৰে মূৰে ঢাকনি খুলি আপোনালোকে এনেকৈ লৰাই থাকিব। লাহে লাহে দেখিব ইয়াৰ ৰংটো ডাঠ হৈ আহি আছে। মাজে মাজে এনেকৈ ফেন ওলাব, বগা বগা হালধীয়া হালধীয়া। এই ফেনবিলাক সৰু চামুচ এখনেৰে আপোনালোকে উঠাই থাকিব পাৰে। নুঠালেও আপত্তি নাই, এটা সময়ত নিজে নাইকিয়া হৈ যাব, কিন্তু তথাপি অলপ নিজৰে ভাল লাগে দিয়কচোন। ফেনবিলাক উঠাই পেলাই ধুনীয়াকৈ আচাৰখিনি বনালে ভাল লাগিব। অলপ অলপ ময়ো উঠালোঁ। তাৰপিছত ভালকৈ লাৰি চাৰি থাকিব মাজে মাজে, আৰু চাব যাতে গুৰখিনি বেছি ডাঠ হৈ নাযায়। অলপ অলপ লেজুৱা ভাৱ এটা অহাৰ লগে লগে গেছ অফ কৰি দিব, কাৰণ ঠাণ্ডা হ'লে আৰু অলপ ঘন হ'বই। তাৰপিছত গেছ অফ কৰাৰ পাছত ঠাণ্ডা হ'ব যেতিয়া, এনেকৈ ভালকৈ শুকুৱাই লোৱা চিচাৰ বটল এটাত গোটেইখিনি ভৰাব। আৰু একেবাৰে সম্পূৰ্ণ ঠাণ্ডা ভাৱটো নহালৈকে কিন্তু ঢাকনিখন নলগাব। বটলত ভৰোৱাৰ পাছতো ঢাকনিখন কিছু সময়ৰ বাবে নলগাব। আৰু এনেকৈ ভৰাই থ'লে বহুদিনলৈকে খাব পাৰি। ইয়াত কিন্তু এটোপালো তেল দিয়া নাই। তেল নোহোৱাকৈ এনেকৈ আচাৰ বনাব পাৰি আৰু বহুদিনলৈ ভাল হৈ থাকে। এয়া মোৰ আচাৰ তৈয়াৰ হৈ গ'ল। টেঙা নিমখীয়া জ্বলা মিঠা আচাৰ।